নমস্কাৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে নেশ্যনেল স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিছিলে কিন্তু এই ছাত্ৰ-ছাত্ৰীসকলে নিজৰ বেংক একাউণ্টত নেশ্যনেল স্কলাৰশ্বিপৰ কিমান টকা সোমাব সেই সম্পৰ্কে নাজানে বা গম নাপায় তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। চাওক প্ৰথমতে আপুনি নেশ্যনেল স্কলাৰশ্বিপৰ বাবে যিখন এপ্লিকেশ্যন কৰিছিলে সেই এপ্লিকেশ্যনখনৰ ষ্টেটাছটো যদি এপ্লিকেশ্যন সেন্ট টু PFMS ফৰ পেমেণ্ট বুলি শ্ব' কৰি আছে তেনেহ'লে আপুনি কিমান স্কলাৰশ্বিপ পাব সেইটো চাব পাৰিব। আপোনালোকৰ হয়তো বহুতে জানে এপ্লিকেশ্যন ষ্টেটাছটো চাবলৈ কিন্তু যিসকলে নাজানে তেওঁলোকক মই জনাই দিওঁ যে ইতিমধ্যে মই নেশ্যনেল স্কলাৰশ্বিপৰ এপ্লিকেশ্যনখনৰ ষ্টেটাছটো কেনেকৈ চাব সেই সম্পৰ্কে ভিডিঅ' ইতিমধ্যে দুটা ভিডিঅ' বনাইছোঁ, দুই ধৰণে চাব পাৰে আপোনালোকে। সেই দুইটা ভিডিঅ'ৰ মই লিংকটো ডেছক্ৰিপশ্যনত লিংক দুটা দি দিম, আপোনালোকে চাই ল'ব কেনেকৈ ষ্টেটাছটো চাব পাৰি। এতিয়া আপোনালোকে চাই লওক এপ্লিকেশ্যন সেন্ট টু PFMS ফৰ পে'মেণ্ট বুলি আছে যদি আপুনি নেক্সট প্ৰচেছটো কৰিব পাৰিব, কিমান টকা আপুনি পাব সেইটো চাব পাৰিব। এতিয়া মই দেখাই আছোঁ আপোনালোকক ষ্টেপ বাই ষ্টেপ কিমান টকা পাব কেনেকৈ চাব। প্ৰথমতে আপুনি গুগলৰ ক্ৰম ব্ৰাউজাৰটো খুলি লওক। তাৰ পাছত আপুনি ওপৰত ইয়াতে চাৰ্চ বাৰ এডাল আছে, চাৰ্চ বাৰডালত আপুনি চাৰ্চ কৰিব লাগিব। তাৰ আগতে ইয়াতে কাষৰ ফালে তিনিটা ডট থাকে, তিনিটা ডটত ক্লিক কৰি লওক, তাৰপিছত ডেস্কটপ ছাইড কৰি লওক আৰু এতিয়া চাৰ্চ বাৰত আপুনি চাৰ্চ কৰক PFMS বুলি চাৰ্চ কৰক। চাৰ্চ কৰাৰ পিছত আপোনালোকৰ ৱেবছাইট এটা আহিব PFMSৰ। এই প্ৰথম যিটো ৱেবছাইট আছে ইয়াতে আপুনি ক্লিক কৰক, PFMS বুলি লিখা আছে য'ত। ইয়াতে তাৰ পাছত আপুনি চাওক ইয়াতে দুটা অপশ্যন আছে, ন' ইয়'ৰ পে'মেণ্টছ আৰু তলত আছে ট্ৰেক NSP পে'মেণ্টছ। ট্ৰেক NSP পে'মেণ্টছত ক্লিক কৰক। ইয়াৰ পিছত আপুনি ইয়াতে চাওক দুই ধৰণে আপুনি নেশ্যনেল স্কলাৰশ্বিপৰ কিমান টকা পাব চাব পাৰিব, দুই ধৰণে চাব পাৰিব। প্ৰথম অপশ্যনটো আছে বেংকৰ ডিটেইলছ দি চাব পাৰিব আপুনি, আৰু দ্বিতীয় অপশ্যনটো আপুনি বেংকৰ যিটো আপুনি নেশ্যনেল স্কলাৰশ্বিপ এপ্লাই কৰোঁতে যিটো বেংক ডিটেইলছ দিছিলে সেই বেংকৰ ডিটেইলছখিনি ইয়াতে মাৰি দিলে আপুনি চাব পাৰিব। আৰু দুই নম্বৰ পদ্ধতিত আপুনি NSPৰ যিটো এপ্লিকেশ্যন ID আপোনাৰ থাকে সেই এপ্লিকেশ্যন IDটো ইয়াতে মাৰি দিয়ক। মই এটা এপ্লিকেশ্যন ID আপোনালোকক মাৰি দেখাই দিছোঁ। তাৰ পাছত ইয়াতে তলত থকা এইটো কেপচাটো বহুৱাই দিয়ক। কেপচাটো বহুৱাই দিয়া হোৱাৰ পিছত আপুনি ইয়াতে তলত আছে দুটা অপশ্যন, চাৰ্চ আৰু ৰিছেট। চাৰ্চত ক্লিক কৰি দিয়ক আৰু চাৰ্চত ক্লিক কৰি দিয়াৰ পিছত আপুনি এনেকুৱা এখন আপুনি চাৰ্ট পাব য'ত আপোনাৰ গোটেইখিনি ডিটেইলছ আহি যাব। চাওক ইয়াতে আপোনাৰ বেংকৰ নাম, তাৰপিছত একাউণ্ট নাম্বাৰ, বেনিফিচিয়াৰীৰ নাম, আপোনাৰ নাম, তাৰপিছত আপুনি কি স্কলাৰশ্বিপ এপ্লাই কৰিছে, আৰু ইফালে শেষৰ ফালে একেবাৰে ইয়াতে এমাউণ্টটো শ্ব' কৰিব। আপোনাৰ স্কলাৰশ্বিপ হিচাপত আপোনাৰ এমাউণ্টটো শ্ব' কৰিব। আপুনি যিটো পইচা পাব সেই পইচাটো আপোনাৰ কিমান টকা পাব সেইটো আপোনাক দেখাই দিব। চাওক এইটো আপোনাৰ PFMSত তেতিয়াই শ্ব' কৰিব আপুনি কিমান টকা পাব যেতিয়া আপোনাৰ নেশ্যনেল স্কলাৰশ্বিপৰ ষ্টেটাছটো এপ্লিকেশ্যন সেন্ট টু PFMS ফৰ পে'মেণ্ট যেতিয়া আপোনাৰ ষ্টেটাছটো শ্ব' কৰিব তেতিয়াই শ্ব' কৰিব, অন্যথা কোনো ধৰণৰ ইয়াতে শ্ব' নকৰে একো। গতিকে এনেধৰণে আপুনি কিমান টকা পাব চাব পাৰিব। গতিকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰিছে। গতিকে ভিডিঅ'টোৰ পৰা যদি উপকৃত হ'ব পাৰিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, লগতে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। আৰু আপুনি যদি চেনেলটো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক। ধন্যবাদ।